হাও কি কোলা কৰি আনছে বতৰ চেচ দে তো এতিয়া যাব ওলালো একদম ভিজি ভিজি হোৱাট এ ভিৰ গাইজ বাপৰে তো হেল্ল' পিপলছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এৰিয়ানছ ব্লগ মানে এইকেইদিন মানে বহুত বিজি আছিলোঁ সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু কি হ'ল ৰঘুপতি মই চোৱাই হোৱা নাই আজি চাম আৰু আজি আপোনালোকক দেখাম মানে ভিডিঅ'টো আৰু এনে বনাম এটা ভিডিঅ' চাব যাওঁ আৰু সেই আৰু কিন্তু বহুত দিন হৈ গ'ল চাব যোৱা নাছিলোঁ মানে বহুত কিবা অলপমান ব্যস্ত হৈ আছিলোঁ আৰু অলপমান কিবা কামো আছিল যিকিনক আজি দেখাই আছোঁ আৰু আজি বতৰটো খুবেই বেয়া মানে বেয়াও নহয় অলপ অলপ বৰষুণ দি আছে তো এতিয়া আমাৰ 3:30টা টিকেট আছে চ' এতিয়া অলপমান মোৰ কিবা কাম আছে তো কামখিনি কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আৰু এনেকৈ বৰষুণ দি আছে অলপ অলপ তো বৰষুণতে আৰু যাব লাগিব আৰু চিবা একদম ৰঘুপতি আজি তো কাম আছে মানে কি এই মই অলপ হেৰিত যাওঁ ডিলাৰত যাওঁ মানে অলপ মই কৈছিলোঁ যে পাৰ্ট টাইম জব কৰোঁ তাতে তো ডিলাৰ যাওঁ তো তাৰ পৰা মই ডাইৰেক্ট তাৰমানে আহি পেলাই আকৌ তাৰপিছত ফিল্ম চাব যাওঁ মানে মাহঁত চব যাব আজিকালি একদম মানে গোটেই আৰু চব আৰু গাইজ বৰষুণটোতো লাহে লাহে বাৰ হৈছে কিবা হয় ঠিক নাই আৰু বলক চ' এতিয়া প্ৰায় 2টা মানে বাজিল আৰু বতৰ চাহ কেনেকুৱা ক'লা কৰি আনিছে চেচ দে আৰু চেচ তো গাইজ ডিলাৰৰ পৰা ওলালোঁ কিন্তু বতৰটো মানে এনেকুৱা বেয়া একদম ক'লা কৰি দিছে চাওকচোন বা আকাশখন চাওক না একদম বহুত ক'লা একদম তো গাইজ ৰঘুপতি চাব আহি গ'লোঁ বৰষুণ কমি গ'ল অলপ অলপ আৰু এই বৰষুণতো ইমান মানুহ আছে মানে চব ৰঘুপতিয়ে চাবাইছে আৰু বৰষুণত ভিজি ভিজি আহোঁতে দেৰি হৈ গ'ল এতিয়া সোমাই আছোঁ ভিডিঅ' কৰিব পাৰিম নে নাই অলপ চলপ কিবা দেখাম আৰু বলক এতিয়া চাওঁ ফিল্মখন তো গাইজ ইণ্টাৰভেল আৰম্ভ হ'ম আৰু এইফালে আছে দেৱ আৰু এতিয়া যাই আছোঁ আকৌ চাবৰ কাৰণে ৰঘুপতি চাই মজা লাগিছে তো এনেকৈ চাই থাকোঁতে একদম শেষে হ'ল এতিয়া লাষ্টৰ গানটো চাই উঠি যাওঁ আৰু দে আৰু ৰঘুপতি চোৱা মানুহ চাওক না বাপৰে তো গাইজ ৰঘুপতি চালোঁ ফাইনেলি আৰু চাই পেলাই একদম মানে মজাই লাগিল মানে বহুত ভাল লাগছে আৰু দেৱৰ কেনেকুৱা লাগছে হে আৰু এইফালে চাকচুপৰিত বহি আছোঁ এয়া মাছ মাৰি আছে মাছ নে কিবা মাৰি আছে মাছ বৰশী এয়া তো গাইজ ইয়াতে অলপ টাইম বহিলোঁ আৰু এতিয়া যাই থাকোঁ বলক আৰু যাই থাকোঁ মানে ঘৰে আহি পোৱা গ'লোঁ আৰু ঘৰ আহি পাই মানে একদম শুই গৈছিলোঁ আৰু শুওঁতে ইমান টোপনি গ'লোঁ এতিয়াহে উঠি পাইছোঁ আৰু ৰঘুপতি যোনে চোৱা নাই চাব মানে ধুনীয়া বনাইছে আমাৰ মানে ডেইলি লাইফত যিবোৰ ঘটনা হৈ থাকে সেইবোৰ ঘটনাত মানে বাহিৰত অসমত বাৰু ইমান নচলে কিন্তু বাহিৰত এনেকুৱা হেৰি বহুত চলে ৰেকেট চ' বঢ়িয়া হৈছে একদম ফিল্মখন চাব আমি দেৰিকৈ হ'লেও চালোঁ আৰু চাবতো চাবই আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'তে লগ পাই আছোঁ আৰু এটা কথা মানে মোৰ এটা ফেচবুক পেজ আছে মই নতুনকৈ খুলিছোঁ এই ডেছক্ৰিপশ্যনত লিংক থাকিব আপুনি যাই পেলাই ফ'ল' কৰি থ'ব তাতে মোৰ একদম নতুন ভিডিঅ'বিলাক পাই থাকিব